নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনালোক এনি আপডেটছলৈ অৰ্থাৎ নৰ্থ ইষ্ট আপডেটলৈ। চ' আপোনালোকে যদি প্ৰথমবাৰ ভিডিঅ'টো চাই আছে তেতিয়াহ'লে আপোনালোকে আমি জনাব পৰা সুখী হওঁ যে বৰ্তমান সময়ত ছ'চিয়েল মিডিয়াৰ প্লেটফৰ্মত বিভিন্ন ধৰণৰ উৰা বাতৰি সম্প্ৰচাৰ হৈছে আৰু এই উৰা বাতৰিবোৰ আমি প্ৰকৃত সত্যতাটো আপোনালোকক দাঙি ধৰিবলৈ আমি এটা পদক্ষেপ হাতত লৈছোঁ। আৰু যদি আপোনালোকে আমাৰ প্ৰথমবাৰ চেনেলটো চাই আছে তেতিয়াহ'লে আপোনালোকে আমাৰ ইউটিউব চেনেলটোত যাব পাৰে। তাত আমি বিভিন্ন ধৰণৰ আমি আগতে বিভিন্ন ধৰণৰ উৰা বাতৰি যোনখিনি সম্প্ৰচাৰ হৈছে তাৰ ওপৰত বিভিন্ন ধৰণৰ নিউজ কৰি আহিছোঁ। চ' অত্যাধিক জানিবৰ কাৰণে আপোনালোকে তাত যাব পাৰে। আৰু আপোনাৰ ওচৰত যদি কিছুমান উৰা বাতৰি ধৰা ফেক নিউজ আহে, সেই ফেক নিউজখিনি আপোনালোকে ভেৰিফাই কৰিবলৈ আমাৰ যোনটো ফেচবুক পেজ আছে, ফেচবুক গ্ৰুপত বা আমাৰ ইউটিউবৰ কমেণ্ট বক্সত আপোনালোকে কমেণ্ট কৰি আপোনালোকে জনাব পাৰে। চ' আজিলৈ আহকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' প্ৰথম যোনটো আমাৰ ওচৰত নিউজ আহিছে, চ' এইটো একচুৱেলি ফেক নিউজ নহয়, এটা অনলাইন স্কেমৰ বিষয়ে আমি জনাবলৈ বিচাৰোঁ আপোনালোকক। চ' যিহেতু আপোনালোকে চবেই জানে যে এতিয়া দেশৰ এটা ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে আৰু সেইকাৰণে বহুত মানুহে পইচা ডনেট কৰিছে। কিন্তু কিছুমান দুষ্ট চক্ৰই কি কৰিছে, যোনটো আমি প্ৰাইম মিনিষ্টাৰ ফাণ্ড হয়, ৰিলিফ ফাণ্ডটোত তেখেতলোকে যোনটো UPI ID সেইটো এডিট কৰি তেওঁলোকে বেলেগ কৰি দিছে। অৰ্থাৎ যোনটো পইচা আমি PM ফাণ্ডলৈ পঠিয়াম, সেই পইচাটো PM ফাণ্ডলৈ নগৈ বেলেগ কাৰোবাৰ একাউণ্টত সোমাব। চ' সেইটো এটা ডাঙৰ স্কেম চলি আছে। সেই স্কেমটোৰ বিষয়ে SBI অলৰেডি টুইট কৰিছে। আপোনালোকে আমি জনাওঁ যে যোনটো UPI ID, যোনটো অফিচিয়েল UPI ID সেইটো হ'ল PMCares@SBI, PMCARES@SBI। সেইটো হ'ল অৰিজিনেল আৰু অফিচিয়েল UPI ID। আৰু তাৰ লগত কিছুমান ফেক আহিছে, যেনেকৈ SBI আপোনালোকে দেখাইছে চাওক, PMCareFund@SBI, PM.care@SBI, এনেকৈ ঢেৰ ওলাইছে। আৰু যেতিয়া আপোনালোকে পইচা দিব আপুনি একবাৰ হ'লে ভেৰিফাই কৰি চাব। কাৰণ কিয়নো আপুনি লাগিলে কমেই দিয়ক বেছিয়ে দিয়ক, আপুনি কিবা এটা মহৎ উদ্দেশ্যলৈ দিছে। যদি সেই পইচাটো কোনোবা দুষ্ট চক্ৰই পায় তাততো কোনো লাভ নাই। চ' সেইটো কাৰণে 2 মিনিট সময় উলিয়াই আপোনালোকে এবাৰ ভেৰিফাই কৰি চাব। চ' আৰু দুটামান স্কেম এনেকৈ অনলাইন বহুত ভাইৰেল হৈ আছে। তাৰ ভিতৰত এটা হ'ল যে যোনটো কৰোণা ভাইৰাছ আছে, চ' সেইটো কাৰণে নেটফ্লিক্সে 3 মাহৰ কাৰণে ফ্ৰী ছাবস্ক্ৰিপশ্যন দি দিছে চবকে, ঠিক আছে। চ' এইটো এটা কমপ্লিটলি ফেক নিউজ হয়। এইটো হোৱাটছএপ ফৰৱাৰ্ড বহুত আহি আছে। চ' ইয়াৰ লগত ঠিক আৰু এটা মেছেজ একেই, মই তাৰপাছত আপোনালোকক মই এক্সপ্লেইন কৰিম কেনেকৈ বস্তু কানেক্টেড হয়। চ' এইটো আপুনি দেখিলে এইটো নেটফ্লিক্সৰ একাউণ্ট। তেনেকৈ আৰু এটা মেছেজ ভাইৰেল হৈ আছে যে জিঅ'য়ে 498 যোনটো ৰিচাৰ্জ আছে, যিহেতু কৰোণা ভাইৰাছৰ কাৰণে মানুহ ওলাই যাব পৰা নাই, চ' সেইটো কাৰণে চবকে ফ্ৰী দি দিছে। চ' আপোনালোকে চাওক এই দুটা বস্তু কেনেকৈ ফেক হয়। প্ৰথম কথা, এই দুটা নিউজ কোনো অফিচিয়েলি ভেৰিফাইড নহয়, অফিচিয়েল যোনবোৰ ৱেবছাইট থাকে সেইবোৰ ৱেবছাইটৰ পৰা অহা নহয়। কিন্তু তেওঁলোকে চাওক, যোনখিনি স্কেম কৰে কিন্তু অভিয়াছলি বহুত টেঙৰ মানুহ, মূৰ্খ মানুহটো নহয়। চ' সিহঁতি টেকনিকেলি কি কৰিছে, যোনটো জিঅ'ৰ ৱেবছাইট আছে তাত এডাল ডেছ দি দিছে। জিঅ' ডেছ বা নেটফ্লিক্সৰ আপোনালোকৰ যোনটো ৱেবছাইট দেখিছে তাত netflix-usa.net, অৰিজিনেল যোনকৈ অফিচিয়েল ৱেবছাইট আছে তাত কোনো ডেছ নাই। আমি জানো যে netflix.com, jio.com, ঠিক আছে। চ' ইহঁতি টেকনিকেলি বস্তুটো তেনেকৈ কৰি দিলে আৰু এই বস্তুটো বহুত ভাইৰেল হৈছে। আনকি মই আপোনালোকক জনাওঁ যে আমাৰ অসমৰ এটা পেজেও এই বস্তুটো এইটো আছামিজ লাইভ নৰ্থ ইষ্ট বুলি তেওঁলোকে শ্বেয়াৰ কৰিছে। আৰু ইনফেক্ট এটা ইউটিউব চেনেল, এইটো ইউটিউব চেনেল মই আপোনাক দেখাইছোঁ, স্ক্ৰীণত দেখিছে আপোনালোকে, SBB স্মাৰ্ট ছাপোৰ্ট ৱৰ্ল্ড SBBW, এইটো এনেকৈ আপলোড কৰিছে ভিডিঅ'টো যে সঁচাকৈ জিঅ'ৰ তেওঁলোকে ৰিচাৰ্জ দি আছে আৰু তেওঁ অলৰেডি কৰিলে বুলি। আৰু ইণ্টাৰেষ্টিংলি এই চেনেলটোত প্ৰায় 27,000 ছাবস্ক্ৰাইবাৰ আছে। চ' তেওঁলোকে এনেকুৱা কেনেকৈ ফেক নিউজবোৰ উলিয়াব পাৰে, ৰিপৰ্ট কৰক যিহেতু এনেকুৱা ফেক নিউজ ওলাই আছে। কাৰণ এই বস্তুটো আপোনালোকক মই বুজাওঁ, কাৰণ যিহেতু মই আজি 5-6 বছৰৰ পৰা মই বিভিন্ন ধৰণৰ মোবাইল এপ্লিকেশ্যন ডেভেলপমেণ্ট, ৱেবছাইট ডেভেলপমেণ্ট তথা ডিজিটেল মাৰ্কেটিঙৰ লগত মই জড়িত। চ' এই বিষয়ত মোৰ অলপ নলেজ আছে। চ' সেইকাৰণে মই আপোনাক কৈছোঁ। চ' জেনেৰেলি কি হয়, এনেকুৱা যেতিয়া এইবোৰ ৰিচাৰ্জবোৰ আহে, চ' ৰিচাৰ্জবোৰ কি আপোনালোকে এটা লিংক দিয়ে। চ' লিংকটো আপুনি ক্লিক কৰিলে গ'লে দেখিব যে আপোনালোকক কয় 10টা গ্ৰুপত শ্বেয়াৰ কৰা বা আপুনি ফেচবুকত শ্বেয়াৰ কৰা, ঠিক আছে। চ' শ্বেয়াৰ কৰি আপোনালোকৰ তাত ষ্টেপ আহিব। এইটো কিছুমান আপোনালোকে ভেৰিফিকেশ্যন কৰিব দিব। তেনেকৈ ষ্টেপ কৰি আপোনালোকে 10-15টা ষ্টেপৰ পাছত আপুনি পইচা একো নাপায়। কিন্তু কথাটো শুনিব, যেতিয়া আপোনালোকে 10-15টা ষ্টেপত যাব তেতিয়া আপুনি ইনডাইৰেক্টলি আপুনি আপোনাৰ মোবাইলটো গোটেই পাৰ্মিশ্যনখিনি সেই এক্সেছ কৰিবলৈ দি দিব। চ' আপুনি আৰু এইখিনিতে আমি মানুহ এনেকৈ ভাবোঁ যে এই মোৰতো একাউণ্টত পইচাই নাই, 100 টকা 200 টকা আছে, মোৰ পৰানো কি দিব। আপুনি চাওক, আপোনাক যেতিয়া মেছেজটো দিব, মেছেজটো আপুনি 100টাক শ্বেয়াৰ কৰিব। 100টাক শ্বেয়াৰ দিলে সেইটো 100টাক শ্বেয়াৰ কৰিব। আপোনাৰ ওচৰত যদি 1000 টকাবোৰ থাকে, চ' আপোনাক লাখ কোটি ঘৰত যাব। আপোনাৰ অকলে নলয়, গোটেইখিনিৰ পৰা পইচাটো নিব। সেইটো কাৰণে কৈছোঁ, আপোনালোক যেতিয়া আনভেৰিফাইড লিংক কিছুমান পাব, চ' সেইবোৰ কেতিয়াও নাযাব আৰু ফ্ৰী চক্ৰত নাথাকিব। কাৰণ ফ্ৰীত আপোনালোকে সদায় মেক্সিমাম টাইমত কেছত আপুনি লছতে যাব। চ' সেইকাৰণে লিংকবোৰ ভেৰিফাই কৰি ল'ব আৰু এনেকুৱা ইউটিউব চেনেলবোৰ পৰা দূৰত থাকিব যোনবোৰে তেওঁলোকৰ নিজৰ ভিউজৰ কাৰণে উল্টা পুল্টা ধেৰ বস্তু প্ৰমো কৰি থাকে। চ' সেইখিনি মই আপোনাক জনালোঁ। চ' নেক্সট আৰু এটা ভিডিঅ' খুব ভাইৰেল হৈছে, আপোনালোকে ভিডিঅ'টোৰ পৰা চাই লওক।
চ' ভিডিঅ'টো এনেকুৱাকৈ দেখাইছে যে এইটো ইউ পিৰ এজন চাৰপঞ্চৰ ঘৰত তেওঁ এজন পুলিচক বেয়াকৈ মাৰপিট কৰিছে। চ' ইয়াৰ আচল তথ্যটো কি সেই বস্তুটো আমি আপোনাৰ মাজত দাঙি ধৰিম। চ' আপোনালোকে যদি এই বস্তুটো চাই, এইটো একচুৱেলি এটা কমেডি ভিডিঅ' হয়, ঠিক আছে। চ' এই বস্তুটো এতিয়াও ইউটিউবত আপোনালোকে এভেইলেবল আছে, আপুনি ইউটিউবত গৈ আপুনি ভেৰিফাই কৰি চাব পাৰে। CWE বুলি এটা চেনেল আছে, চ' তেখেতলোকে এটা ভিডিঅ' বনাইছিলে আৰু তাৰ ভিডিঅ' হয়। চ' এই বস্তুটো ছ'চিয়েল মিডিয়াত বৰ্তমান দুষ্ট চক্ৰই ক'ব লাগিব অবভিয়াছলি। চ' তেওঁলোকে এইটো এনেকুৱাকৈ ভাইৰেল কৰিছে যে তেওঁলোকে পুলিচক মাৰপিট কৰিছে। চ' আপোনালোক মই দেখুৱাইছোঁ যে এই ভিডিঅ'টো জুন মাহৰ 18 তাৰিখ তথা 2019 চনৰে ভিডিঅ'। চ' ইয়াৰ এতিয়াৰ লগত কোনো কানেকশ্যন নাই, প্লাছ এটা কমেডি ভিডিঅ', এইটো কোনো ৰিয়েল ভিডিঅ'। চ' 3 নম্বৰতে আৰু এখন ফটো খুব ভাইৰেল হৈ আছিলে যে আমাৰ যোনটো লকডাউন আছে, লকডাউনটো 4 মে'লৈকে এক্সটেণ্ড কৰি দিয়া হৈছে। আৰু টেকনিকেলি আৰু বহুত তেওঁলোকে চালাকি কৰি তেওঁলোকে ইণ্ডিয়া টুডেৰ এখন লেআউটটো লৈ পেলাই তাত এখন বস্তু বহাই দিছে, ঠিক আছে। চ' আমি অলপ জনাওঁ যে এইটো এটা কমপ্লিটলি ফেক নিউজ হয়। চ' আপোনালোক আমি দেখাইছোঁ চাওক, এইখন হ'ল ভাইৰেল ইমেজ, যোনখন ভাইৰেল কৰা হৈছে, আৰু এইখন হ'ল অৰিজিনেল ইমেজ, যোনখন আমি যেতিয়া লকডাউন যিখন তাৰ ইমেজ হয়, এইটো বহুত টেকনিকেলি বস্তুটো কপি পেষ্ট মাৰি ফটোশ্বপত গৈ পেলাই বস্তুটো চেঞ্জ কৰি দিলে। আৰু চাওক, যেতিয়া আপোনালোকে কিবা লকডাউনে হওক কিবা বস্তু চাব, চ' মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ, ভেৰিফাইড যোনকেইটা বস্তু আছে, ৱেবছাইট আছে বা আমাৰ যোনখিনি গভৰ্ণমেণ্ট অফিচিয়েল ৱেবছাইট আছে, তেওঁ তাৰ পৰা চেক কৰিব। এনেই ক'ৰবাত হোৱাটছএপ ফৰৱাৰ্ডটা আহিলে বুলি আপোনালোকে কৰিলে। সেই হোৱাটছএপৰ কথা কৈ থাকোঁতে ৰিচেণ্টলি আৰু এটা বস্তু খুব ভাইৰেল হৈছে আমাৰ অসমত, যে তাত এনেকৈ মেছেজটো আহিছে যে এতিয়া আমি যিমান ফোন কল কৰোঁ, ফোন কল চব ৰেকৰ্ড কৰিব, আমাৰ টুইটাৰ, আমাৰ ফেচবুক চব মনিটৰ কৰিব, আমি যি কাম কৰোঁ গোটেইখিনি A to Z আমাৰ গভৰ্ণমেণ্টে এতিয়া মনিটৰ কৰিব বুলি এটা মেছেজ খুব ভাইৰেল হৈ আছে। চ' ইয়াৰো সত্যতাটো আমি আপোনালোকৰ মাজত দাঙি ধৰিছোঁ। চ' ফাইনেলি আছাম পুলিচে এই বস্তুটো ভেৰিফাই কৰি ক'লে যে এনেকুৱা কোনো এইটো এটা ভুৱা প্ৰচাৰ হয়, কোনোবা এই বস্তুটো ফেক নিউজ ওলাইছে। চ' আপোনালোকে দূৰত থাকক, পৰাপক্ষত যিমান আছে আপোনালোক হোৱাটছএপ যোনখিনি ফৰৱাৰ্ড আহিছে, চ' সেইখিনি আপোনালোকে দূৰত থাকক। আৰু ভেৰিফাই নকৰাকৈ আপুনি যদি হয় আপোনাৰ গ্ৰুপত কোনোবা এটা মূৰ্খাই দিব পাৰে, কিন্তু সেই বস্তুটো যদি আপুনি এজনী জ্ঞানী হিচাপে আপুনি বস্তুটো এটলিষ্ট ভেৰিফাই কৰক, বা গ্ৰুপত আপুনি যদি অকলে ভেৰিফাই কৰি তেওঁলোকক জনাওক যে বস্তুটো এইটো সঁচা হয় নহয়, এইটো মিছা হয়। কাৰণ এই ফেক নিউজখিনি আমি দেখিছোঁ ইমান দ্ৰুত গতিত বৃদ্ধি পাই গৈছে। চ' এইখিনি বস্তু আপোনালোকে এনেকৈ যদি হৈ যায় বহুত বেছি বেয়া হৈ যাব, ঠিক আছে। আৰু যে আপোনাৰ ওচৰত যদি কিবা যদি ফেক নিউজ আছে, সেইখিনি আপোনালোকে আমাৰ হাতলৈ প্ৰেৰণ কৰিব পাৰে, আমাৰ ফেচবুক পেজত বা আমাৰ ফেচবুক গ্ৰুপত। আমি সেইখিনি ভেৰিফাই কৰিবলৈ আমি চেষ্টা কৰিম। তথা আপোনালোকে যদি আৰু ফেক নিউজৰ ওপৰত যদি ভিডিঅ' চাব বিচাৰি, তেতিয়াহ'লে আমাৰ ইউটিউব চেনেলত যাব পাৰে। তাত আমি বহুতো এনেকুৱা ফেক নিউজৰ আমি এগেইনষ্টত আমি কাম কৰি আছোঁ, তথা ভিডিঅ' আপলোড কৰি আহিছোঁ। ত' আজিলৈ নমস্কাৰ। আকৌ আৰু এটা ভিডিঅ'লৈ আমি অহাকালি আকৌ লগ পাম। নমস্কাৰ।